আজি আমাৰ যাত্ৰা হৈছে হাতীমৰা থানলৈ বুলি। ঘৰৰ সকলো সদস্য ওলাইছে। এই জেগাখিনি দেখি নিশ্চয় চিনিব পাৰিছে কোন জেগা হয়। এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। হয়, আমাৰ ঘৰটো মৃত্যুঞ্জয় মন্দিৰৰ ওচৰতে আৰু আমি সেইফালেদিয়ে গৈছোঁ হাতীমৰা থানলৈ বুলি। তাৰপিছতে আমাৰ গাড়ীত তেল ভৰাবৰ কাৰণে ৰখিলে আৰু সি তাক সুধি আছিলোঁ মই যে আমি ক'লৈ গৈ আছোঁ বুলি। আৰু মোৰ যদি ব্লগটো যদি মোৰ ব্ৰহ্মপুৰৰ মানুহে যদি চায় তেতিয়াহ'লে ল'ৰাজন কোন হয় তেতিয়াহ'লে নিশ্চয় ধৰিব পাৰিব কোন হয়। তাক নিয়াৰ কথা নাছিলে, সি একদম কেনেকৈ দেখিলে জানো একদম গাড়ীত উঠি গ'লহি আহি। আৰু যিয়েই হওক তো কি বুলি কয় ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমি পাই গ'লোঁ মিছা আৰ্মি কেম্প। আৰু মই মানে কি ইমান ভিডিঅ' কৰি থকা নাই, কাৰণ গৈহে আছোঁ, চবেতো চিনি পায়েই ন, সেইটো কাৰণে ইমান ক্লিপ লোৱা নাই। তাৰ অলপ টাইমৰ পিছতে আমি গৈ পালোঁ হাতীমৰা মেইন জেগাখিনি, হাতীমৰা থান। আৰু সেইদিনাখন অজস্ৰ মানুহ হৈছে, মানে মই ভাবিছিলোঁ যে ইমান মানুহ নহ'ব বুলি, কোনো এতিয়া মানুহ হ'ব। দেখিছোঁ দেখোন বহুত মানুহ, ব্ৰহ্মপুত্ৰ পাৰত বহুত মানুহ। তাৰপিছত অলপ টাইমৰ পিছতে গাড়ী পাৰ্কিং কৰি আমি দোকানত সোমাই ভিডিঅ' নকৰিলোঁ। তাৰপিছত চাকি তাকি এনেকৈ কিবাকিবি ল'লোঁ, লৈ সি মই কথা পাতি আছিলোঁ, এইফালেও লৈ আছে আমাৰ মানে বাহঁত গৈছে, পেহী ছোৱালী, পেহী, তাৰপিছত আমাৰ ঘৰৰ মানুহ চবেই বজাৰ কৰি আছে। আপোনালোকে চাগে ভাবিছে এইখিনি দুটাই কি কথা পাতি আছে। আমি দুটাই কি কথা পাতি আছিলোঁ জানেনে? মই তাক কৈ আছিলোঁ যে মোনাটো ভালকৈ চাবি দেই, প্ৰসাদ আছে, বান্দৰ ইয়াত বহুত, প্ৰসাদ দাঙি লৈ গুচি যাব। আপোনালোকৰ মেইন কাৰণটো কোৱাই নাই নহয়, ইয়াত হাতীমৰা থানলৈ অহা মেইন কাৰণটো কি আছিলে? মেইন কাৰণটো এটাই যে আমাৰ ভতিজাজনীৰ জন্মদিন আছিল আৰু তাইৰ জন্মদিনত এইবাৰ শৰাই দিম বুলি আগ কৰি দিছিলে। তাৰ উপলক্ষে আমি ঘৰৰ সকলো মানুহ হাতীমৰা থানলৈ বুলি ওলাইছিলোঁ। আৰু এয়া আমি দুটাই হাঁহি হাঁহিকৈ গৈ আছোঁ জানেনে? মোনাটো ইমান দগো, আমি দুটাই দাঙি লৈ গৈ আছোঁ একে ওপৰলৈ, বহুত ভাগৰ লাগি গৈছে। তাক কৈ গৈ আছোঁ, সেই বান্দৰ বহুত বান্দৰ। এয়া আমাৰ প্ৰসাদখিনি, এয়া মন্দিৰ ভাগ, এয়া আমাৰ মানুহখিনি দেই, এয়া মানুহ আমাৰ ঘৰৰ মানুহ, পৰিয়ালৰ মানুহখিনি। তাৰপিছত আমি ওলালোঁ প্ৰসাদ উৎসৰ্গা কৰিবলৈ। আমাৰ ইয়াতে অকণমান সৰু ভুল এটা হৈ গ'ল, আমি নাজানো যে বাবাক উৎসৰ্গা নকৰাকৈ যে প্ৰসাদ ইয়াত জমা নলয় বুলি। তাৰপিছত ক'লে যে বাবাক উৎসৰ্গা কৰি আহক, তাৰপিছত প্ৰসাদ ল'ম বুলি। আকৌ বাবাক উৎসৰ্গা কৰিবলৈ প্ৰসাদ ওপৰলৈ লৈ গৈছোঁ, তাৰপিছত আকৌ আহি ইয়াত জমা দিছোঁ এই প্ৰসাদ। তাৰপিছতে প্ৰসাদৰ কাম কৰিছে। তাৰপিছত আমি আহিলোঁ বাবাৰ ওচৰত সেৱা কৰিবলৈ। সেয়া বাবাৰ ওচৰত সেৱা কৰিছে বৌ আৰু দাদাই। তাৰপিছত অলপ টাইমৰ পিছতে প্ৰসাদ খাবলৈ দিলে। সেই প্ৰসাদৰ কাৰণে মানে আমি বহি আছোঁ আমাৰ ঘৰৰ মানুহখিনি। এয়া এইফালে আমাৰ ঘৰৰ মানুহ গোটেইখিনি নহয় বাৰু, আমাৰ ঘৰৰ মানুহ বহি আছে এইটো চাইডে। সেয়া প্ৰসাদ দিছে। সেইজনী আমাক বেবী কলিজা, তাইক দেখিয়ে আছে বাৰু মোৰ ভিডিঅ'ত আপোনালোকে। মই ভাবিছিলোঁ যে প্ৰসাদ দিয়াৰ পিছত এটা ধুনীয়াকৈ ভিডিঅ' কৰিম, কিন্তু হ'লে কি হ'ব, ইমানেই বান্দৰ ভিডিঅ' কৰাই নহ'ল। তাৰপিছতে সৰু পাৰ্টিটোক ভাত খাবলৈ দি দিয়া গ'ল, কাৰণ সিহঁতৰ বহুত ভোক লাগিছিলে, ঘৰতো একো ভালকৈ খাই যোৱা নাছিল, জানেই আৰু সৰু ল'ৰা ছোৱালী। তাৰপিছতে আমাৰ ডাঙৰখিনিৰ কাৰণে বনায়ে আছে। আজি ভিডিঅ'টো ইয়াতে